আৰম্ভণি কৰিলে ইয়াৰ দোষ কিন্তু হেমন্ত বিশ্ব শৰ্মা কৰিছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগে তেন্তে কিয় চৰকাৰী আতিথ্য নাপালে জুবিন গাৰ্গে কিয় দিয়া নহয় জুবিনৰ দৰে দেশপ্ৰেমী এজনক মৰাটো তাহাঁতক এনকাউণ্টাৰ কৰে ভাল আৰু জুবিন দাক বিদেশত হত্যা কৰা হৈছে গৰিমা গাৰ্গক কিয় ভিছা দিয়া নাছিল বিস্ফোৰক মন্তব্য কৰিছে মানৱ যাদৱ পাইংগে জুবিন দে সঁচাকৈ ন্যায় পাবনে আৰু কিমান দিন মানুহে জুবিন দাৰ ন্যায়ৰ বাবে আন্দোলন কৰিব চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত আৰু আপুনি চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক শ্মশান বা সমাধি ক্ষেত্ৰলৈ যোৱাৰ সময় থাকে নেকি জুবিন দাৰ সমাধি ক্ষেত্ৰ চৰকাৰী সম্পত্তি নেকি জিয়াই থাকোতে সিদ্ধাৰ্থ চামকানুহতে মানুহজনৰ ওচৰলৈ যাবলৈ দিয়া নাছিল আজি মুখ্যমন্ত্ৰী এওঁহে একই নাটক চলাইছে আমি এই নাটক নামানো অসমবাসীয়ে কৈছে আমি কোনো এছপি নামানো জুবিন দাৰ সন্মানৰ সৈতে নাটক নহব অসমবাসীয়ে এটা কথাই প্ৰশ্ন কৰিছে যদি চামকানুৰ ঘৰ সিল হৈছিল তেন্তে পৰিয়ালে কেনেকৈ প্ৰৱেশ কৰিলে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগে তেন্তে কিয় চৰকাৰী আতিথ্য নাপালে জুবিন গাৰ্গে কিয় দিয়া নহয় জুবিন গাৰ্গক চৰকাৰী দেহৰক্ষী বা প্ৰটকল অফিচাৰ এইবোৰ প্ৰশ্নৰ উত্তৰ আজিও বিচাৰিছে ৰাইজে এতিয়া কৈছে সত্যটো লুকাই থব নোৱাৰিব সত্যটো ৰাইজৰ লাগিবই আপোনালোকে সত্যটো বিচাৰেনে কমেন্ট কৰক লগতে শ্বেয়াৰ কৰক মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ ন্যায়ৰ বিষয়টো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে কিন্তু অসমবাসীয়ে পাহৰি নাযায় ভাগৰি নাযায় জুবিন দাৰ ন্যায় পাবই লাগিব সেইটোৱে ৰাইজে বিচাৰে আৰু মেইন ইছ্যু মুখ্যমন্ত্ৰীয়ে ইছ্যু ডাইভাৰ্ট কৰিবলৈ যতন কৰিলে ৰাইজে ন্যায়ৰ দাবী নেৰিব যদি আপুনি একমত তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক #justice4Juben Garg অসমৰ সকলো জুবিন অনুৰাগী একেলগে প্ৰতিজ্ঞা কৰোৱা হওক চৰকাৰে পদুলিয়ে মত দিছে কিন্তু আমি সেই মত পৰিহাৰ কৰো মদৰ বাবে আমি কিমানজন হেৰুৱাইছো ককাই ভাই বন্ধু আশা মদে জাতিটোক পংগু কৰিছে চৰকাৰে ৰেভিনিউ লয় আমাৰ পৰাই আৰু আমাকে শেষ কৰে ডেকাসকলৰ হাতত যদি গ্লাছ থাকে তেন্তে গ্লাছৰ ঠাইত কলম থাকিব নোৱাৰে নেকি যুৱক যদি মদাহী হয় সমাজটো অন্ধ হ'ব জুবিন দাৰ স্মৃতিৰ সন্মান আমি সকলোৱে প্ৰতিজ্ঞা কৰো মদ নাখাম নিজৰ জীৱন আৰু অসমক বচাম জুবিন দাই বটলা মাল বুলি কৈছিল এবাৰ কমেণ্টত জনাওক আৰু এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে যাক বটলা বুলি কৈছিল তেওঁলোকে নিজেই বুজি পায় চৰকাৰে হৈও যদি নিজে প্ৰতিবাদত নামি যায় তেতিয়াহ'লে ন্যায় কোনে দিব এইটো ৰাইজৰ মনত প্ৰশ্ন নাহেনে জুবিনৰ দৰে দেশপ্ৰেমী এজনক মৰাটো তাহাঁতক এনকাউণ্টাৰ কৰে ভাল আৰু ক'তনো বিচাৰটো কৰিবগৈ আৰু ৰায়দানটো পক জুবিনে আশীৰ্বাদ কৰিছো ভগৱানক উপাসনা কৰিছো তেখেতে ৰায়দানটো পক গৰিমাক কিয় ভিছা নিদিলে তাই যোৱালেতো নমৰে জুবিন কেতিয়াও মৰিব নোৱাৰে এই অসমীয়া জাতিটোৱে মাতি নি পেলাই তাক আমাৰ দেশত মাৰিব নোৱাৰি বিদেশত মাৰিছে সেইকাৰণে নিৰ্বাচনৰ আগমুহূৰ্তলৈকে অসমত এটাই ইছ্যু থাকিব জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গ ইছ্যুটোত মানুহক ডাইভাৰ্ট কৰি পেলাই মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ দুদিন আগত শ্যাম কানুৰ সিদ্ধাৰ্থ হয়তো গুলিয়াই এনকাউণ্টাৰ কৰি দিব পাৰে 100 ফুটৰ মূৰ্তি বনাই দিব ভাৰতৰত্ন প্ৰদান কৰি দিব ভাৰতৰত্ন দিলে 100 ফুটৰ মূৰ্তি দিলে আপোনাৰ এনকাউণ্টাৰ কৰি দিলে মানুহ হব বাহ হিমন্ত দাই আমাৰ জুবিন দাক ন্যায় দিলে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ সেই একেখিনি মানুহে তেওঁক আকৌ মুখ্যমন্ত্ৰী পাতিব গতিকে এই গোটেই ক্ৰনলজিটো বুজিব চেষ্টা কৰক আজি কোনো ইলেকশ্যন নেখেলাকে জুবিন গাৰ্গৰ 25 বছৰীয়া এজন মেনেজাৰ কেনেকৈ তেওঁ আজি বৈদেশিক মন্ত্ৰী হ'ল এই বৈদেশিক মন্ত্ৰী হোৱাৰ যিটো নীতি কোনে ইভেন্ট পাতিব কোনে বৈদেশিক মন্ত্ৰী হৈ পেলাই কোনে ছিংগাপুৰলৈ নিব এই গোটেইবিলাক এটা নেক্সাছ এটা গেম আগৰ পৰাই বহু 3-4 বছৰ আগৰ পৰাই ৰচনা কৰি থকা হৈছিলে মাত্ৰ গৰিমা শইকীয়া গাৰ্গ লগত থাকিলে তেওঁক হত্যা কৰিব পৰা হোৱা নাছিলে আমি কোৱা নাই হত্যা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে হত্যা কৰিছে বুলি আৰু হত্যা সিদ্ধাৰ্থ শৰ্মাই কি খোৱা পানী বি ঢালিলে যে জুবিন গাৰ্গক তেওঁ হত্যা কৰিব সিদ্ধাৰ্থ শৰ্মাক কোৱা হৈছে তই জীৱনটোত মেনেজাৰ কৰি কিমান পাবি 1 কোটি 2 কোটি তোক আমি 20 কোটি 50 কোটি দিম তই দুবাইত ফ্লেট লৈ থাকিব পাৰিবি নালাগে অসমত থাকিব তই জুবিন গাৰ্গ নালাগে মেনেজাৰ তোক যিমানখিনি জুবিন গাৰ্গে দম দিলে বেয়াকে ক'লে তই সেইবিলাক তোৰ মনত আছে তোৰ ইয়াক উৰাই দে আমাৰ বিজেপি গভৰ্ণমেণ্ট নহ'লে হিলাব পৰা এটাই জেনজি আছে অসমত এইটো হৈছে জুবিন গাৰ্গ এই যে আৰম্ভণি হ'ল এই যে নেপালৰ আৰম্ভণি কৰিলে ইয়াৰ দোষ কিন্তু হেমন্ত বিশ্ব শৰ্মা সেই মানুহজনক এতিয়া ন্যায় দিব পৰা নাই নিশ্চিতৰূপে ইয়াতে চিএমৰ 100% 101% দোষ আছে 100% 101% দোষ আছে 100% 101% 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 101
আপোনাৰ যদি আপুনি আণ্ডাৰ এষ্টিমেট নকৰিলেহেঁতেন জুবিন গাৰ্গক, আপুনি আণ্ডাৰ এষ্টিমেট প্ৰথম দিনাৰ পৰাই কৰিছে। যেতিয়া তেওঁ আহিব, তেওঁ যেতিয়া মৃত্যু হৈছিলে আপুনি আণ্ডাৰ এষ্টিমেট কৰিছে। তেওঁ প্ৰথম দিন আহিব, তেওঁক শ্ৰদ্ধাঞ্জলি দিব 7টাৰ পৰা 7টা, আৰু তাৰপিছত তেওঁক পিছদিনাখন গৈ পেলাই সোণাপুৰত জ্বলাই দিয়া হ'ব। আপুনি একদম ইজিলি কৈছিলে, অসমবাসীয়ে কৰিলে। কিন্তু দুখিত আপুনি অসমখন নেপাল কৰিব গ'লগৈ। আপোনাক বাৰে বাৰে কৈছিলোঁ অসমখন প্ৰসিদ্ধ কৰক, অসমৰ চৰিত্ৰ দাঙক আৰু অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান ৰাখক। কিন্তু আপুনি অসমখন ধাৰুৱা কৰিলে। লগতে আপুনি লকডাউনৰ সময়ত আপোনাক দিৱালী নালাগে, এতিয়া দিৱালী লাগে। তাৰমানে দিৱালীত তেওঁলোকক কমিশ্যনছটো লাগে। তাৰ মাজত হিন্দু মুছলিম ঈদ নহ'ব এইবোৰ ভাষা হৈছে। কিয় কৈছে? আৰু লকডাউনটো তেওঁলোকে এটা কনচেপ্ট, এটা কনস্পিৰেচিৰ আণ্ডাৰত কৰিছিলে, যাৰ কাৰণে আজি ডেকা চাম যিবোৰে আজি ভেকচিন লৈছিলে সেইবোৰ অকাল মৃত্যু বৰণ কৰিব লগা হয়। ময়ো জুবিন, আমিও জুবিন। জুবিন দাই যিমানক দান দিছি কিন্তু হেমন্ত দিব পাৰছি, চামুচাৰি দিছি আৰু বেলচা মাৰি লৈ গেছি। কত টাকা বাঢ়াইছি কিন্তু 2 খাৰ বাৰা টানিহে আছে হেমন্তই, কিন্তু 2 খাক দান দিছে নেকি? কিন্তু জুবিন দাই যিমানক দান দিছি কিন্তু হেমন্ত দিব পাৰছিল। মন্ত্ৰী মহাশয়, আপুনি যে নিজকে জুবিন বুলি ক'ব পাৰিছে, গণেশগুৰিত থকা সেই পাগলটোৰ লগত বহি ক'ব পাৰিব নেকি? তয়ো পাগল ময়ো পাগলা দে। এই কথাই আজি অসমবাসীৰ মুখে মুখে ঘূৰি ফুৰিছে। আপোনালোকে যদি এই কথাত একমত, ভিডিঅ'টো শ্বেয়াৰ কৰক। জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱন কালত অকল কটু সমালোচনা কৰিলে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। জয়ন্ত মল্ল বৰুৱাই নিৰ্ধাৰণ কৰিব নেকি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন হয় আৰু কোন নহয়? সেই কথাটো কোৱাৰ ধৃষ্টতা তেওঁ নকৰাটো ভাল। আমি দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰায় এটা কথা কৈ থাকে সংবাদ মাধ্যমত যে জীৱিত কালত জুবিন গাৰ্গে অমুকৰ বিষয়ে কি কৈ গৈছিল, এবাৰ চাই ল'বচোন। জীৱিত কালত জুবিন গাৰ্গে অমুকৰ বিষয়ে কি কৈছিল ফেচবুকত খুচৰিলে দেখা পাব।